বনাইছোঁ লোকেল মুৰ্গী। এয়া মোৰ পিঠা হৈ গ'ল। এয়া কেকটো কাটি মেলি হৈ গ'ল। গুড মৰ্ণিং এভৰিৱান। এয়া ৰাতিপুৱাৰ চাহকাপৰ লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ মই। মোৰ চেনেললৈ সকলোকে আদৰণি জনাইছোঁ। এতিয়া বাজিছে ৰাতিপুৱাৰ 6টা আৰু আজি ফ্ৰাইডে। ভাবিলোঁ ব্লগ এটা বনাওঁ। এইকেইদিন বিহু বুলি তেনেকৈ ব্লগ দুটা বনালোঁ বাৰু, আৰু আপোনালোকৰ মাজলৈ আগবঢ়াইও দিছোঁ। আকৌ তেনেকৈ ব্লগ বনোৱা হোৱা নাই আজি, সেইটো কাৰণে আজি ৰাতিপুৱাই মোৰ ব্যস্ততা আৰম্ভ হৈছে। আৰু কি কাৰণেনো ব্যস্ততা আৰম্ভ হৈছে গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম। আৰু শুই উঠি গা ধোৱাই নাই, মই চাহকাপ খাই লৈছোঁ। গাটো ধুমগৈ এতিয়া। চাহকাপ খোৱাৰ পিছত মানে কাঢ়িছোঁ মই, ভইচটো মোৰ চেঞ্জ হৈ গৈছে অলপমান। মানে পূৰা ডিঙিটো যেন কফ হৈ যোৱা নিচিনা লাগিছে। কাহি আছিলোঁ কালি, পূৰা ভেন্দি খাই দিলোঁ। আজি কাহটো বেছি হৈ গ'ল মোৰ। আৰু এতিয়া চাহকাপ খাই গাটো ধুই ফ্ৰেছ হৈ লৈ লগ পাই আছোঁ আপোনালোকক। তেতিয়াহ'লে মই চাহকাপ খাই লওঁ আৰু চাই গৈ থাকিব, ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে। এয়া চকলেট কেক এটা ফেটি আছোঁ, আৰু অলপমান ফেটিব লাগিব। ব্লেণ্ডাৰটো দিয়ে ফেটোঁ মই আজি, কিন্তু ব্লেণ্ডাৰটো ইউজ কৰা নাই কাৰণ ব্লেণ্ডাৰটো পেলালে মোৰ। কিন্তু বেয়া হোৱা নাই, তথাপিও ইউজ কৰা নাই ব্লেণ্ডাৰটো। হাতেই ইউজ কৰি আছোঁ আৰু এখন হাতে কেমেৰাটো ধৰি আছোঁ মই। আৰু অকণমান ফেটি লওঁ, তাৰপৰা গেছত বহাই দিম। এয়া এইফালে কেকটো উঠাই দিছোঁ আৰু এইফালে বনাই আছোঁ লোভিয়া স্কচ আলু চব্জি ৰুটিৰ লগত খাবৰ কাৰণে। এয়া বনাই আছোঁ তেল পিঠা। মোৰ এই পিঠাটো খাই খুবেই ভাল লাগে। একেৰাহে বনাই থৈছিলোঁ শেষলৈকে, আজি আকৌ বনাইছোঁ সেইটো কাৰণে। আৰু যিহেতু আজি অকণমান বিহু বস্তুবিলাক শেষো হৈছে, সেইখিনি বনাই লওঁ বুলিও ভাবিছোঁ। আলহী অতিথি আহিলে দিবলৈ খালী হয় নহ'লে প্লেটখন। আৰু এয়া পিঠা সিজিছেগৈ প্ৰায়। গা ধুই আহি চিধা লাগি গ'লোঁ কিটচেনত, আৰু কিটচেনৰ কাম শেষ হোৱাই নাই বাৰু। কেকটো বনালোঁ, পিঠা চিঠা বনালোঁ, তাৰপৰা ব্ৰেকফাষ্টৰ ৰুটি চুটি বনাই মেলি টিফিন দি এওঁক পঠিয়ালোঁ কমপ্লিট কৰি। আৰু এতিয়া এটা পিঠা বনাবলৈ গৈ আছোঁ। তাৰ আগতে কৈ লওঁ, মোৰ চেনেলত যদি কোনোবাই নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তেতিয়াহ'লে ব'লকচোন আজি কি পিঠা বনাওঁ আৰু আজি কোন আহিব সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম। তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই যাব। পিঠাটো বনাবৰ কাৰণে এইখিনি হৈছে জহা চাউলৰ পিঠাগুড়ি, আৰু লৈছোঁ 1 কাপ নাৰিকলৰ গুড়ি। এইটো কিনিবলৈ পোৱা যায় কেজি হিচাপত, ড্ৰাই নাৰিকল। আৰু 1 কাপ গুড়, আৰু এনেকুৱা কাপ লৈছোঁ 4টা, তলফালে ফুটা কৰি লৈছোঁ। আৰু ইয়াতে প্ৰথমে মই নাৰিকলখিনি দি দিম। নাৰিকলখিনি দি মই গুড়খিনিও দি দিম। আৰু ভালদৰে মিক্স কৰি ল'ম। পূৰা হাতেৰে মঠি মই মিহি কৰি ল'লোঁ। পানী ব্যৱহাৰ কৰা নাই। এইটো বহুতে এনেকুৱা মানে কেটলিটো বনাই, মই এনেদৰে বনাইছোঁ। জাষ্ট অকণমান পানী দিছোঁ, অকণমান, বহুত অকণমান, একেবাৰে অকণমান, বহুত বেছি পানী নিদিব। অলপ পানী দি মই জাষ্ট ডোটো মিহি কৰি লৈছোঁ। আৰু এতিয়া মই কাপকেইটাত ভৰাই ল'ম। এয়া মুঠি মোৰ হৈ গৈছে, আৰু এতিয়া কাপকেইটাত ভৰাই ল'ম। এতিয়া এয়া 4টা কাপত এনেদৰে হেঁচি দিছোঁ। হেঁচি দিব, মানে যিহেতু গুড়ি হৈ আছে বস্তুটো, হেঁচি পূৰা ধুনীয়াকৈ ফিক্স কৰি দিব। আৰু এতিয়া মই এইখিনি দিম গেছত। কুকাৰ লৈছোঁ, ইয়াতে পানী লৈছোঁ অলপমান। আৰু এতিয়া কুকাৰটো মুখখন বন্ধ কৰি দিছোঁ, আৰু ইয়াৰ চিটিটো এৰাই লৈছোঁ। এতিয়া ইয়াতে মই এইটো ভৰাই দিম।
মুখত এনেদৰে কেটলি দি দিছোঁ, কেটলি ঢাকনখন। এয়া 2 মিনিটৰ ভিতৰত মোৰ পিঠা সিজি গ'ল, চুবলৈ অকণমান দিগদাৰ হৈছে। এইটো চাওক, আকৌ এটা বহাই দিছোঁ এনেদৰে। একে চেম ডিজাইনত একেটা ষ্টাইলতে 2 নম্বৰটো পিঠাও মোৰ ৰেডি হৈ গ'ল। আৰু এতিয়াতে 3 নম্বৰটো পিঠা ভৰাই দিছোঁ আৰু অকণমান চামুচে হেঁচি দিছোঁ। আকৌ ঢাক মাৰি দিম। 2 মিনিটত এইটো পিঠা ৰেডি হৈ যায়, 2 মিনিট নালাগে এপ্ৰক্সিমেটলি। এয়া মোৰ পিঠা হৈ গ'ল। এয়া পিঠা বনাই ছোৱালীক ভাত খুৱাই আছোঁ। ভাতখিনি মুখত লৈ ৰখি আছে, মোৰ দেৰি হৈছে, তাই ভাতকেইটা মুখত লৈ ৰখি আছে। এগৰা আৰু আলহী পাবহি এতিয়া। পিঠাখিনি কেনেকুৱা হ'ল কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিলে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, খাবলৈ খুব টেষ্টি হয়। এয়া কেকটো কাটি মেলি হৈ গ'ল, গোটাকৈ দেখাবলৈ পাহৰিয়ে থাকিলোঁ। আলহী আহিলে, সেইফালে আছে, আৰু এইফালে মই খানাত লাগি আছোঁ, পূৰা গানে গৈছোঁ। বনাইছোঁ লোকেল মুৰ্গী, আৰু এইফালে নিৰামিষ চব্জি কাটি লৈছোঁ, আৰু কেৰাহী পাতি ভাজিবলৈ লৈছোঁ। আৰু এইফালে এয়া ছেকেণ্ড ভাৰতী আমাৰ ঘৰত উপস্থিত। তই নিজে কৈছ, মই নকলেও হ'ব। এইফালে চাম মুখখন, মুখখনো মিলে ন ভাৰতীৰ লগত। ফ্ৰেণ্ডছ ক'ব দে, মিলে নিমিলে কমেণ্ট বক্সত কমেণ্ট কৰিব। ছেকেণ্ড ভাৰতী হৈছে নাই আমাৰ নন্দা হয় এজনী। তিছা ক, তিছা পেহীক মাতাচোন। কোন পেহী কৈ দিয়া? এইফালে আমাৰ আলহী বহি আছে, গ্লাছখনৰ পৰা ৰ'দটো পূৰা আহি আছে, সেইকাৰণে দেখাব পৰা নাই ভালকৈ। দেখিছে তেওঁ ভাৰতীক, আমাৰ ছেকেণ্ড ভাৰতীক দেখিছে ন? এইফালে আলহী চিম্পুলকৈ খানা খুৱাইছোঁ আৰু। মাংসখিনি কেনেকুৱা হৈছে? একো মছলা দিবলৈ নাই দিয়া ন? জলকীয়া মছলা দিবলৈ নাই দিয়া যে একো, তাৰ কাৰণে দিয়া নাই আকৌ। এয়া আলহী পঠিয়াইছোঁ, ৰ'দে ৰ'দে থাকিবলৈ কৈছিলে, নাথাকিলে। তই বাই বাই কৈ দে। বাই বাই। এইফালে আলহী বাই বাই কৈছে, এইফালে বাই বাই কৈ দিয়া। এয়া আলহী পঠিয়ালোঁ আৰু খুৱাই বোৱাই আজৰি কৰি। এতিয়া বাজিছে 3:30। মাজৰখিনি মই ভিডিঅ' কৰা নহ'ল, কথা বতৰা পাতি থাকোঁতে টাইমটো গুচি গ'ল। আৰু এতিয়া অকণমান শুই ল'ম বুলি ভাবিছোঁ, ভাগৰ লাগিছে। এওঁ আহিলে বাৰু, এওঁ ৰাস্তাটো অকণমান খেলি মেলি লাগিছে বুলি দেখাবলৈ গৈছে। আহি পাই লওক, চাহকাপ দি অকণমান চাগে শুম। আৰু আলহী পঠিয়ালোঁ, আৰু এতিয়া বহিছোঁ এইফালে মেচিনত, মানে চাদৰ দুখনমান আছে, আগকেইটা মাৰি পেলাই মাৰি লওঁ। গাটো ধুই আহিলোঁ, ইমান ঘামিলোঁ, মোৰ গা একদম ফ্ৰেছ হৈ আহিছোঁ, তেতিয়াহে ভাল লাগিছে। কিন্তু মেচিনটোৱে বিহু দেখাইছে, মেচিনে মানে চিলনিটো উল্টা ফালৰ পৰা চলিছে। কি কৰিলোঁ নাজানো, উল্টাকৈ গৈছে, ঠিক কৰিব লাগে, তাকে লাগি আছোঁ, ঠিক হোৱাগৈ নাই, লাগি আছোঁ। আৰু এইফালে কাপোৰ পৰিয়া আছে, বিচনাত চিলাবলৈ আছে, মেলি লৈছিলোঁ, কাপোৰ পৰিয়া আছে। এবাৰ ঠিক হ'ল, আকৌ কিবা এটা হ'ল, আকৌ উল্টা হৈ থাকিল। এতিয়া ঠিক কৰি লওঁ আৰু দেখাই গৈ আছোঁ আপোনালোককো।
মেচিনটো কি হ'ল ঠিক কৰিব পৰা নগ'ল, দেখুৱাব লাগিব ডিলাৰত। কিন্তু চাদৰ এখন আছিলে দহি বাতিবলৈ ভাবিলোঁ, এইখনকে দহি বাতি লওঁ। এয়া চাদৰখন দহি বাতি শেষ হ'ল, আপোনালোককো অকণমান দেখালোঁ, কেনেকুৱা লাগিছে জনাব। এয়া নিজে বনোৱা পিঠা এতিয়া খাই চাইছোঁ, কেনেকুৱা হৈছে নাজানো। আলহী ভাল লাগিলে বুলি কৈছে খাই। চু কৰি দিলা, সঁচাকৈ খাই খুবেই ভাল লাগিছে। একদম ছফ্ট হয় টেষ্টটো, নাৰিকলৰ পৰা টেষ্টটো বেছি ধুনীয়া হৈ গৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, আৰু কেনেকুৱা লাগে মোক কমেণ্ট বক্সত জনাব। আৰু এয়া গধূলি চাহ লৈ লৈছোঁ। আৰু ভিডিঅ'টো দীঘল কৰি নাথাকোঁ, আৰু গধূলি বিশেষ বনাবলৈ মোৰ নাইয়ে, কাৰণ আলহীয়ে ইমানেই খালে যে মাংস বা চব্জিলৈকে চালাডলৈকে চবেই আছে, অকল গৰম কৰিলে হৈ গ'ল। সেইটো কাৰণে এতিয়া নবনালেও হ'ব। আৰু আজিৰ ব্লগটো মই ইমানখিনিতে সামৰণি মাৰিলোঁ। কেনেকুৱা লাগে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই, শুভৰাত্ৰি।